স্বাগতম জনাইছো জ্ঞান আৰোহণ ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত 7 আগষ্ট তাৰিখৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আমি একেলগে কিছু কথা জানিব পাৰিম। প্ৰথমতে চাওঁ আহক, হুইচ কাউণ্ট্ৰি বিকামছ 5th কাউণ্ট্ৰি টু চাইন ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট। যে কোনখন দেশে ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰা পঞ্চমখন দেশ হৈ পৰিছে। সেইখন কোন? যে জাৰ্মানী। তাৰপিছত চোৱা যে জাৰ্মানীৰ কেপিটেল হৈছে কি? জাৰ্মানীৰ কেপিটেল হৈছে বাৰ্লিন। ঠিক আছে। জাৰ্মানীৰ কাৰেঞ্চি কি? ইউৰো। আৰু জাৰ্মানীৰ প্ৰেছিডেণ্ট কোন? ফ্ৰেংক ৱাল্টাৰ আছে। আৰু ইয়াৰ জাৰ্মানীৰ কি বুলি কয়? ইয়াত চোৱা মেপত চোৱা, এখন জাৰ্মানী আৰু ইয়াৰ ৰাজধানী হৈছে এখন বাৰ্লিন। দ্বিতীয় প্ৰশ্নটো চোৱা, দ্য ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি হেজ এপ্ৰুভ এ প্ৰপ'জেল টু এষ্টাব্লিছ এ পাৰ্মানেণ্ট ফৰাম অফ পিপুল অফ হুইচ অৰিজিন। যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কোন মূলৰ লোকসকলৰ বাবে এটা স্থায়ী মঞ্চ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। সেয়া কোন? যে আফ্ৰিকান ডিচেণ্ট। আৰু ইউনাইটেড নেশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? চোৱা যে 24 অক্টোবৰ 1945। সেইটো কাৰণে 24 অক্টোবৰৰ তাৰিখটো কি বুলি কোৱা হয়? ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় সমগ্ৰ বিশ্বত। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? নিউয়ৰ্কত। আৰু ইয়াৰ ছেক্ৰেটাৰী জেনেৰেল কোন? যে এণ্টনিঅ' গুটাৰেছ। ইয়াৰ অফিচিয়েল লেংগুৱেজখিনি চোৱা কি কি হয়? আৰবিক, চাইনিজ, ফ্ৰেঞ্চ, ৰুছিয়ান, স্পেনিছ এণ্ড ইংলিছ। PM Narendra Modi has announced that the Rajiv Gandhi Khel Ratna Award will be renamed as যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি কৰি কি কৰা হ'ব মানে। ঠিক আছে, সেয়া কৰা হ'ল যে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। হুইচ কাউণ্ট্ৰি বিল্ড দ্য ৱৰ্ল্ড হায়েষ্ট ৰোড। যে কোনখন যে দেশে চবতকৈ বেছি যে ৰোড নিৰ্মাণ কৰিছে, সেয়া কোনে কৰিছে? যে আমাৰ ভাৰতবৰ্ষই। হুইচ ইণ্ডিয়ান ষ্টেট হেজ send the first ever consignment of 50 metric tons of maize to Bangladesh recently। যে কোনখন ভাৰতীয় ৰাজ্যই শেহতীয়াকৈ বাংলাদেশলৈ প্ৰথমবাৰৰ বাবে 50 মেট্ৰিক টন যে মাকৈ প্ৰেৰণ কৰিছে, সেয়া কোনে কৰিছে? যে আমাৰ অসমে। হুইচ কেবিনেট হেজ এপ্ৰুভ দ্য মেডিকেল অক্সিজেন প্ৰডাকশ্যন প্ৰমোশ্যন পলিচি। যে কোন কেবিনেটে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকে অক্সিজেন উৎপাদনৰ ক্ষেত্ৰত নতুন নীতিৰ অনুমোদন জনাইছে, সেয়া কোনে কৰিছে? যে দিল্লী কেবিনেটে। ইণ্ডিয়াছ লাইটেষ্ট মেট্ৰ' ট্ৰেইন উইল বি লঞ্চ ইন হুইচ চিটি। যে ভাৰতৰ আটাইতকৈ পাতল মেট্ৰ' ৰেল ষ্টেচনখন কোনখন চহৰত মুকলি কৰা হ'ব? সেয়া কৰা হ'ব পুনে। আৰু এইটো কেতিয়ালৈ কৰা হ'ব? যে দ্য ফাৰ্ষ্ট ট্ৰেইন ফৰ পুনে মেট্ৰ' উইল বি ডেলিভাৰ্ড বাই ডিচেম্বৰ 2021 ডিচেম্বৰলৈ সেয়া যে পুনেত পাই যাবহি। Who has been appointed as the Director of Geological Survey of India। যে Geological Survey of Indiaৰ নতুন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? সেয়া দিয়া হৈছে ডক্টৰ ধৃতি বেনাৰ্জী। আৰু চোৱা যে 6 আগষ্ট তাৰিখটো কি বুলি কোৱা হয়? যে হিৰোশ্বিমা ডে বুলি কোৱা হয়। কিয়নো দ্য horrific incident took place on August 6, 1945 when the United States dropped an atomic bomb named Little Boy on the town of Hiroshima in Japan। কাৰণ সেই দিনটোতে কি কৰা হৈছিলে? যে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা নামৰ ঠাইখনত কি কৰিছিলে? আণৱিক বোমা নিক্ষেপ কৰিছিলে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও তথ্য জানিব পাৰিলা। আৰু এনেধৰণৰ তথ্যসমূহ যদি ডেইলি বেচিছত পাব বিচৰা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ ইমানেই, ধন্যবাদ।